নমস্কাৰ মই ফাৰ্মাচিষ্ট ৰেকিবুদ্দিন আহমেদ মেডিচিন ৰিভিউ অফ ফাৰ্মাচিষ্ট নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আমাৰ পূৰ্বে প্ৰকাশ পোৱা এটা ভিডিঅ' এলবেণ্ডাজল টেবলেটৰ ব্যৱহাৰৰ বিষয়ে জানো হওক নামৰ ভিডিঅ'টোৰ চাই বিভিন্নজনে কিছুমান প্ৰশ্ন সুধি কমেণ্ট কৰিছিল। সেই কমেণ্টবোৰ ইউটিউবৰ জৰিয়তে আৰু মোৰ হোৱাটছএপৰ জৰিয়তেও আহিছিল। আজি সেই প্ৰশ্নবোৰৰ কিছুমান উত্তৰ এই ভিডিঅ'টোৰ জৰিয়তে দিবলৈ ওলাইছোঁ। সেই প্ৰশ্নবোৰৰ প্ৰথম প্ৰশ্নটো আছিল এনেধৰণৰ: এবছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত এলবেণ্ডাজল চিৰাপ বা টেবলেট ব্যৱহাৰ কৰিব পাৰিনে নোৱাৰি? যদি কোনো শিশুৰ বয়স এবছৰতকৈ কম হয় তেন্তে সেই শিশুৰ ক্ষেত্ৰত আমি এলবেণ্ডাজল টেবলেট বা এলবেণ্ডাজল চিৰাপ ব্যৱহাৰ কৰিব নোৱাৰোঁ। এলবেণ্ডাজল টেবলেট বা চিৰাপ ব্যৱহাৰ কৰিবলৈ হ'লে শিশুটিৰ বয়স এবছৰতকৈ বেছি হ'ব লাগিব। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ল, এলবেণ্ডাজল টেবলেটটো গোটেই গিলি খাবনে চোবাই খাব? এটা সুন্দৰ প্ৰশ্ন। এলবেণ্ডাজল টেবলেট সদায় আমি চোবাই খাব লাগে। এলবেণ্ডাজল টেবলেটটো চোবাই খালে ইয়াৰ পাকস্থলীত যিটো এবজৰ্পশ্যন শোষণ হয় সেইটো ভালকৈ হয়, ফলত ইয়াৰ কাৰ্য ভালকৈ প্ৰদৰ্শন কৰিব পাৰে। ইয়াক কেতিয়াও গোটেই গিলি খাব নালাগে। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ল, এলবেণ্ডাজল টেবলেট আহাৰ খোৱাৰ পাছত নে আহাৰ খোৱাৰ আগত খাব লাগে? এলবেণ্ডাজল টেবলেটটো সদায় আমি আহাৰ খোৱাৰ পাছত খাব লাগে। আৰু জেনেৰেলি এলবেণ্ডাজল টেবলেট যিদিনা খোৱা যায় সেইদিনা অলপ ফেটি বা অলপ চৰ্বিজাতীয় আহাৰ খাবলৈ চেষ্টা কৰিব লাগে। যেনে ধৰক গাখীৰেৰে নাইবা ক্ষীৰে বা তেল থকা মাছেৰে সেইদিনা আহাৰ খাবলৈ চেষ্টা কৰিব লাগে। তেতিয়া এলবেণ্ডাজল টেবলেটটো আমাৰ পাকস্থলীত ভালকৈ এবজৰ্পশ্যন হয়। কাৰণ এলবেণ্ডাজল টেবলেট এবজৰ্পশ্যনৰ বাবে সদায় ফেটি মিডিয়ামৰ প্ৰয়োজন। পিছত আৰু এটা কুৱেশ্যন হ'ল, এলবেণ্ডাজল টেবলেট দিনত খাব পাৰিনে নোৱাৰি? পাৰি। ইয়াৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট ধৰাবন্ধা নিয়ম নাই। এলবেণ্ডাজল টেবলেট দিনতো খাব পাৰি। নেক্সট কুৱেশ্যনটো হ'ল, এলবেণ্ডাজল টেবলেট গৰমৰ দিনত খাব পাৰিনে? আগৰ দিনত কৈছিলে এলবেণ্ডাজল টেবলেট গৰমৰ দিনত খাব নালাগে, কিন্তু এলবেণ্ডাজল টেবলেট গৰমৰ দিনতো খাব পাৰি। ইয়াৰ কোনো ধৰণৰ ছাইড এফেক্ট নাথাকে। গৰমৰ দিনতে হওক বা ঠাণ্ডাৰ দিনতে হওক যিকোনো দিনতে ইয়াক খাব পাৰে। দিনতে হওক ৰাতি হওক ইয়াক খাব পাৰে। ইয়াৰ পিছৰ নেক্সট কুৱেশ্যনটো হ'ল, এলবেণ্ডাজল টেবলেটৰ এটা কোৰ্চ হোৱাৰ কিমান দিন পিছত নেক্সট কোৰ্চটো কৰিব পাৰি? অৰ্থাৎ এলবেণ্ডাজল টেবলেটৰ ফাৰ্ষ্ট ড'জটো হোৱাৰ 14 দিন পিছত আৰু এটা টেবলেট খালে সেইটো এটা কোৰ্চ হৈ যায়। এনেদৰে এটা কোৰ্চ কৰাৰ 6 মাহ পিছত যদি প্ৰয়োজন হয় আকৌ এটা কোৰ্চ কৰিব পাৰি। এইকেইটাই কমেণ্টত পোৱা ইউটিউব আৰু হোৱাটছএপৰ মাধ্যমেৰে কমেণ্টত পোৱা কেইটামান প্ৰশ্ন আছিল। এই প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকৰ যদি আৰু তেনে কোনো প্ৰশ্ন থাকে তেন্তে আপোনালোকে সুধিব পাৰিব। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। যদিহে ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।